শাহু বোৱাৰীৰ কাহিনী। শেহতীয়াকৈ অনামিকাই বিয়া হৈ স্বামী আৰু শাহুৱেকৰ সৈতে যৌথ পৰিয়ালত থাকিবলৈ ল'লে। কিছুদিনৰ পাছত তাই বুজি পালে যে তাই শাহুৱেকৰ লগত থাকিব নোৱাৰে। তাইৰ শাহুৱেক পুৰণি চিন্তাধাৰাৰ মানুহ আছিল। আনহাতে অনামিকা আছিল আধুনিক জীৱনশৈলীৰ জীৱন-যাপন কৰা ছোৱালী। কেইদিনমান পিছতে তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হ'ল। কেইবামাহো পাৰ হৈ যোৱাৰ পিছতো দুয়োৰে কোনোৱে নিজৰ আচৰণ সলনি কৰিব পৰা নাছিল। সময়ৰ লগে লগে অনামিকা অধিক আক্ৰমণাত্মক হৈ পৰিল আৰু শাহুৱেকক ঘৃণা কৰিবলৈ ধৰিলে। শাহুৱেকৰ পৰা কেনেকৈ মুক্তি পাব পাৰি তাকে ভাবিবলৈ ধৰিলে। এবাৰ তাইৰ শাহুৱেকৰ লগত কাজিয়া লগাত স্বামীয়ে মাকৰ পক্ষ ল'লে। সেইবাবে অনামিকাই খঙতে মাক দেউতাকৰ ঘৰলৈ গুচি গ'ল। অনামিকাৰ দেউতাক আছিল এজন ৰসায়নবিদ। গোটেই কথাখিনি তেওঁ দেউতাকক ক'লে। তাই দেউতাকক অলপ বিষ দিব বুলি ক'লে, যাতে তাই শাহুৱেকৰ খাদ্যত মিহলাই তেওঁৰ পৰা পৰিত্ৰাণ পাব পাৰে, নহ'লে তাই গিৰিয়েকৰ ঘৰলৈ উভতি নাযায়। এই সকলোবোৰ কথা শুনি অনামিকাৰ দেউতাকে বৰ দুখ পালে আৰু জীয়েকক ক'লে, তুমি যদি তোমাৰ শাহুক বিষ খুৱাই মাৰা, তেন্তে তুমি আৰু মই দুয়ো জেললৈ যাব লাগিব। এইবোৰ কাম কৰাটো ঠিক নহয়। কিন্তু অনামিকাই শুনিবলৈ আৰু বুজিবলৈ কোনো অৱস্থাত নাছিল। শেষত দেউতাকে ক'লে, ঠিক আছে, তোমাৰ ইচ্ছামতে হ'ব, কিন্তু মই তোমাক জেলত যোৱাটো নিবিচাৰোঁ। দেউতাকে ভিতৰৰ পৰা ঔষধৰ গুৰি আনি ক'লে, প্ৰতিদিনে দুপৰীয়া বা ৰাতিৰ আহাৰ খাওঁতে এইখিনি মিহলাই দিবা। ইয়াৰ ফলত কেইমাহমানৰ পিছতে লাহে লাহে তেওঁৰ মৃত্যু হ'ব আৰু মানুহে ভাবিব যে তেওঁৰ স্বাভাৱিকতে মৃত্যু হৈছে। যিয়েই নকওক কিয়, তেওঁৰ তুমি যত্ন ল'বা। তুমি তোমাৰ শাহুৰ সৈতে খঙেৰে কথা নাপাতিবা আৰু সদায় শান্ত হৈ থাকিবা। অনামিকাই মান্তি হৈ শাহুৱেকৰ ঘৰলৈ উভতি গ'ল আৰু দেউতাকৰ পৰামৰ্শমতে শাহুৱেকৰ খাদ্যত গুৰখিনি মিহলাই বৰ মৰমেৰে তেওঁৰ লগত কথা পাতিবলৈ ধৰিলে। সময়ৰ লগে লগে অনামিকাৰ শাহুৱেকৰ স্বভাৱটো সলনি হ'বলৈ ধৰিলে, কিয়নো অনামিকাই শাহুৱেকক বৰ যত্ন ল'বলৈ আৰম্ভ কৰিছিল। শাহুৱেকেও তাইৰ প্ৰতি ভদ্ৰ হ'বলৈ ধৰিলে আৰু তাইৰ লগত মৰমেৰে কথা পাতিবলৈ ধৰিলে। 5 মাহ পাৰ হৈ গ'ল আৰু অনামিকাই খাদ্যৰ লগত ঔষধৰ গুৰি মিহলাই আছিল যদিও এতিয়া ঘৰৰ পৰিৱেশ সলনি হৈ গৈছে। দুয়ো শাহু বোৱাৰীৰ মাজত বহুত মিল আৰু মৰম আদৰ দেখিবলৈ পোৱা গৈছিল। কোনো কাজিয়া নাছিল। দুয়োজনে ইজনে সিজনক প্ৰশংসা কৰিছিল। এতিয়া এনে লাগিল যেন সিহঁতৰ সম্পৰ্ক এগৰাকী মাক আৰু কন্যাৰ সম্পৰ্কহে। অনামিকাই চিন্তিত হ'বলৈ ধৰিলে যে গুৰখিনিৰ বাবে শাহুৱেকৰ চোন মৃত্যু হ'ব। তাই আকৌ দেউতাকৰ ওচৰলৈ গৈ ক'লে, সেই বিষাক্ত গুৰিৰ প্ৰভাৱৰ নিৰাময়ৰ চিকিৎসাৰ বাবে কিবা দৰৱ দিয়ক। শাহুৱেকক হেৰুৱাব নিবিচাৰে তাই। তেওঁ মোৰ মাৰ দৰে আৰু মই তেওঁক এতিয়া বহুত ভাল পাওঁ। দেউতাকে হাঁহি এটা মাৰি ক'লে, কি বিষ? মই মাত্ৰ এটা মিঠাইহে দিলোঁ। অনামিকাই আচৰিত হৈ দেউতাকক সুধিলে যে তেওঁ কিয় এনে কৰিলে। দেউতাকে ক'লে, যদি তুমি আনৰ পৰা মৰম বিচাৰা, তেন্তে তুমিও তেওঁক ভাল পাব লাগিব। সম্পৰ্কবোৰ গাড়ীৰ দৰে আৰু আমি তাৰ চকাৰ দৰে। সকলো চকা সঠিকভাৱে চলাচল নকৰালৈকে বাহনখন সঠিকভাৱে চলাচল কৰিব নোৱাৰে। এই কথা তোমাক উপলব্ধি কৰিবলৈ মই এই কামটো কৰিলোঁ আৰু তোমাক ক'লোঁ যে তোমাৰ শাহুৰ প্ৰতি ভদ্ৰ হ'বা। তোমাৰ ভালপোৱা দেখি তেওঁ নিজকে সলনি কৰি তোমাক বুজিবলৈ ধৰিলে। তোমালোক দুয়ো ইজনে সিজনৰ বাবে নিজকে সলনি কৰিলা। এইকাৰণেই আজি তুমি তোমাৰ শাহুৰ বাবে মোৰ ওচৰলৈ দৌৰি আহিছা। অনামিকাই দেউতাকৰ কথাবোৰ বুজি পালে। কাহিনীৰ নৈতিকতা: শাহুৱেক আৰু বোৱাৰীৰ মাজত হোৱা বিবাদৰ সমাধান প্ৰতিজন ব্যক্তি নিজৰ পৰিস্থিতিৰ বলি হয়। ইয়াৰ ফলত প্ৰায়ে বহু পাৰ্থক্যৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আমি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰা উচিত আৰু লগতে ইজনে সিজনৰ সৈতে সুস্থ সম্পৰ্ক গঢ়ি তুলিবলৈ নিজকে অলপ সলনি কৰা উচিত। আৰু সম্বন্ধৰ মাজত যেতিয়া এনে মতবিৰোধৰ সৃষ্টি হয়, তেতিয়া তেওঁলোকক শান্ত কৰি ৰখা আৰু সঠিক পথৰ দিশত পথ প্ৰদৰ্শন কৰাটো তেওঁলোকৰ আপোনজনৰ কৰ্তব্য।